মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি ক্লাছলৈ সকলোকে স্বাগতম জনাইছোঁ। ইতিমধ্যে আমি ক্লাছ 10ৰ সমাজ বিজ্ঞানৰ ৰাজনীতি বিজ্ঞান বিভাগৰ দ্বিতীয় অধ্যায় আন্তৰ্জাতিক সংস্থা, ৰাষ্ট্ৰসংঘ আৰু অন্যান্য এই পাঠটো প্ৰতিটো টপিক বিস্তৃত আকাৰত আলোচনা কৰিছোঁ আৰু আজি সেই পাঠটোৰ যিসমূহ প্ৰশ্ন আছে সেই প্ৰশ্নৰ উত্তৰসমূহ আলোচনা কৰিবলৈ লৈছোঁ। পাঠটোৰ প্ৰশ্নৰ উত্তৰসমূহ আমি কেইবাটাও পাৰ্ট বনাই ভিডিঅ' আপলোড কৰিম। প্ৰশ্নৰ উত্তৰৰ আজি এইটো প্ৰথম ভিডিঅ'। এই প্ৰথম ভিডিঅ'ত চমু প্ৰশ্ন যিসমূহ আছে সেই চমু প্ৰশ্নৰ উত্তৰসমূহ আলোচনা কৰিম। মই মাত্ৰ পাঠটোৰ অনুশীলনীৰ প্ৰশ্নখিনিয়ে আলোচনা নকৰোঁ। পাঠটোৰ একফালৰ পৰা প্ৰতিটো লাইনৰ পৰা যিখিনি প্ৰশ্ন হ'ব পাৰে সেই প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ দিবলৈ যত্ন কৰিম। আশা কৰোঁ যি দুটা ভিডিঅ' সেই পাঠটোৰ বিস্তৃত আলোচনাৰ যি দুটা ভিডিঅ' আছিল সেই দুটা ভিডিঅ' তোমালোকে ইতিমধ্যে চাই লৈছা আৰু যদি মনোযোগ সহকাৰে চাইছা তেনেহ'লে প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ তোমালোক নিশ্চয় দিব পাৰিবা বুলি আশা ৰাখিছোঁ। সদায় ক্লাছ 10ৰ ছ'চিয়েল ছায়েন্সৰ আৰু HS ছেকেণ্ড ইয়াৰৰ এডুকেশ্যন ছাবজেক্ট দুটাৰ পাঠসমূহ এইটো চেনেলৰ যোগেদি আপলোড দিয়া হ'ব আৰু তোমালোক সেই ক্লাছসমূহ সহজতে পোৱাৰ বাবে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থবা। তাৰ দ্বাৰা সহজতে তোমালোক সেই ক্লাছসমূহ লাভ কৰিব পাৰিবা। তো আজি ক্লাছ ষ্টাৰ্ট কৰিছোঁ। যিহেতু আমাৰ লেচনটোৰ নামে আছিল ৰাষ্ট্ৰসংঘ, গতিকে আমাক এইখিনিতে এটা প্ৰশ্ন সুধিব পাৰে যে ৰাষ্ট্ৰসংঘ কি? তেতিয়া আমি উত্তৰ দিব লাগিব ৰাষ্ট্ৰসংঘ হৈছে এটা আন্তৰ্জাতিক সংস্থা। 2 নম্বৰ প্ৰশ্ন, যিকোনো দুটা আন্তৰ্জাতিক সংস্থাৰ নাম লিখা। উত্তৰত আহিব 1 নম্বৰ জাতিসংঘ, 2 নম্বৰ ৰাষ্ট্ৰসংঘ। ইয়াৰ উপৰিও আৰু কিছুমান আন্তৰ্জাতিক সংস্থা আছে, যেনে মই ক্লাছত আলোচনা কৰিছিলোঁ। ICC আছে, FIFA আছে, SAARC আছে। গতিকে যিকোনো দুটাৰ নাম ইয়াত লিখিব লাগিব। ইয়াৰ পিছৰ প্ৰশ্ন হৈছে প্ৰথম বিশ্বযুদ্ধ কেতিয়া আৰম্ভ হৈছিল আৰু কেতিয়া শেষ হৈছিল? প্ৰথম বিশ্বযুদ্ধ আৰম্ভ হৈছিল 1914 চনত আৰু শেষ হৈছিল 1918 চনত। ইয়াৰ পিছৰ প্ৰশ্ন, পেৰিছ শান্তি সন্মিলন কেতিয়া আৰু ক'ত অনুষ্ঠিত হৈছিল? পেৰিছ শান্তি সন্মিলন 1919 চনত ফ্ৰান্সৰ ৰাজধানী পেৰিছ চহৰত অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যন, জাতিসংঘ কেতিয়া গঠন কৰা হৈছিল? উত্তৰ, জাতিসংঘ 1920 চনৰ 10 জানুৱাৰী তাৰিখে গঠন কৰা হৈছিল। ইয়াৰ পিছৰ প্ৰশ্ন, দ্বিতীয় বিশ্বযুদ্ধ কেতিয়া সংঘটিত হৈছিল? 1939 চনত আৰু ই শেষ হৈছিল 1945 চনত। ইয়াৰ পিছৰ প্ৰশ্ন, ৰাষ্ট্ৰসংঘ গঠন কৰাৰ কাৰণে বিশেষকৈ কোন কেইখন ৰাষ্ট্ৰই মুখ্য ভূমিকা পালন কৰিছিল? ইয়াত 4খন ৰাষ্ট্ৰৰ কথা উল্লেখ কৰিব লাগিব। ইংলেণ্ড, আমেৰিকা, চীন আৰু ৰাছিয়া। ৰাষ্ট্ৰসংঘ, ইয়াৰ পিছৰ কুৱেশ্যন কৈ আছোঁ, ৰাষ্ট্ৰসংঘ গঠন কৰাৰ কাৰণে ছান ফ্ৰান্সিস্কো চহৰত বিশ্বৰ কেইখন ৰাষ্ট্ৰ মিলিত হৈছিল? উত্তৰ, 51খন ৰাষ্ট্ৰ মিলিত হৈছিল। প্ৰশ্ন কৰিব পাৰে যে সেই ছান ফ্ৰান্সিস্কো চহৰত মিলিত হোৱা বৈঠকখনত কেইজন প্ৰতিনিধি উপস্থিত আছিল? উত্তৰ হ'ব 260 জন প্ৰতিনিধি উপস্থিত আছিল। প্ৰশ্ন কৰিব পাৰে ৰাষ্ট্ৰসংঘ গঠন কৰাৰ কাৰণে ছান ফ্ৰান্সিস্কো চহৰত কেতিয়া মিলিত হৈছিল এই 51খন ৰাষ্ট্ৰই? উত্তৰ হ'ব 1945 চনৰ 26 এপ্ৰিল তাৰিখে। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে ৰাষ্ট্ৰসংঘ কেতিয়া গঠন কৰা হৈছিল? উত্তৰত আহিব ৰাষ্ট্ৰসংঘ 1945 চনৰ 24 অক্টোবৰ তাৰিখে গঠন কৰা হৈছিল। ইয়াৰ পিছৰ প্ৰশ্ন,
ৰাষ্ট্ৰসংঘ দিৱস কোন তাৰিখে পালন কৰা হয়? তাৰিখটো হৈছে 24 অক্টোবৰ 24 অক্টোবৰ তাৰিখে ৰাষ্ট্ৰসংঘ দিৱস হিচাপে পালন কৰা হয়। ইয়াৰ পিছৰ প্ৰশ্ন যে বৰ্তমান ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰৰ সংখ্যা কিমান? উত্তৰ হ'ব 193 খন। প্ৰশ্ন কৰিব পাৰে ৰাষ্ট্ৰসংঘ আৰম্ভণিৰ সময়ত ইয়াৰ সদস্য ৰাষ্ট্ৰ কেইখন আছিল? উত্তৰত আহিব 51 খন। 51 খন ৰাষ্ট্ৰ আছিল আৰম্ভণিৰ সময়ত। বৰ্তমান ইয়াৰ সদস্য 193 খন। প্ৰশ্ন কৰিব পাৰে ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? উত্তৰ ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় আমেৰিকাৰ নিউয়ৰ্ক চহৰত অৱস্থিত। প্ৰশ্ন কৰিব পাৰে যে ৰাষ্ট্ৰসংঘৰ মূল চনদত কেইটা অনুচ্ছেদ আছে? উত্তৰ হ'ব ৰাষ্ট্ৰসংঘৰ মূল চনদত 111টা অনুচ্ছেদ আছে। ইয়াৰ পিছৰ প্ৰশ্ন হ'ব পাৰে যে ৰাষ্ট্ৰসংঘৰ মূল উদ্দেশ্যটো কি? উত্তৰ হ'ব ৰাষ্ট্ৰসংঘৰ মূল উদ্দেশ্য হৈছে বিশ্বত শান্তি আৰু নিৰাপত্তা ৰক্ষা কৰা। আজিৰ ক্লাছলৈ এইকেইটা প্ৰশ্নৰ উত্তৰে আগবঢ়াইছোঁ। প্ৰতিটো সৰু সৰু ভিডিঅ' আকাৰে এই লেচনৰ প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ মই আলোচনা কৰিম। ইয়াৰ পিছত আৰু কিছু শ্বৰ্ট কুৱেশ্যন ৰৈ গৈছে, সেইখিনি আলোচনা কৰিম। তাৰপিছত যিখিনি বৰ্ড কুৱেশ্যন আছে সেই বৰ্ড কুৱেশ্যন আনচাৰসমূহো আলোচনা কৰিম। লগতে গোটেইখিনি প্ৰশ্নৰ উত্তৰ আলোচনা শেষ হোৱাৰ পিছত লাষ্টৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত তোমালোকক এই পাঠটোৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ, সৰু ডাঙৰ সকলোবোৰ প্ৰশ্নৰ উত্তৰ মই নিজে হাতে লিখি PDF আকাৰে বনাই মই তোমালোকক দি দিম আৰু তাৰ পৰা তোমালোক এই প্ৰশ্নৰ উত্তৰসমূহ ডাউনলোড কৰি চাব পাৰিবা। আৰু তাৰ কাৰণে তোমালোক এই প্ৰশ্নৰ উত্তৰসমূহ বা সেই PDF সমূহ পোৱাৰ কাৰণে তোমালোক চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব লাগিব, বেল আইকনটো প্ৰেছ কৰি ৰাখিব লাগিব আৰু তেতিয়া সহজতেই সেই ভিডিঅ'সমূহ আৰু PDF সমূহ তোমালোকে লাভ কৰিব পাৰিবা। যদি ভিডিঅ'টো ভাল লাগে, কিঞ্চিত পৰিমাণৰ যদি তোমাক উপকৃত কৰিছে, তেনেহ'লে আমাৰ এই ভিডিঅ'টো লাইক কৰিবা আৰু শ্বেয়াৰ কৰিবা। ধন্যবাদ।